স্কিন ডক্টৰ ENT যিখিনি কাৰোবাৰ যদি অসুবিধা আছে বা কাৰোবাৰ চকুৰ প্ৰব্লেম আছে, কাৰোবাৰ যদি কেটেৰেক্ট আছে, সেইখিনি লগতে জেনেৰেল মেডিচিন সেইখিনি ট্ৰিটমেণ্ট পাব। আৰু আমাৰ ইয়াত যিখিনি শিশু ৰোগ সেই ৰোগ আজি আমাৰ মাজত ডক্টৰ কুকুম আছে, তেখেতো আছে, আৰু ডেণ্টেল চাৰ্জন আমাৰ বৰদলৈ আছে, আমাৰ যিখিনি ডক্টৰ আছে সেইখিনি চিকিৎসা সেৱা তেওঁলোকে আগবঢ়াব। আমি আশা ৰাখিছোঁ যে অঞ্চলৰ ৰাইজে সকলোৱে যাতে এই সুবিধাখিনি গ্ৰহণ কৰে। আৰু চবতকৈ ডাঙৰ বস্তুটো হ'ল আইৰ যিখিনি হেৰি আছে, আমাৰ অলপ বয়সীয়া থকা যিবোৰ চকুৰে অলপ কম দেখা, সেই মানুহখিনিৰ কাৰণে তেওঁলোকে যিখিনি ইয়াত আহে, যদি কেটেৰেক্ট ডিটেক্ট কৰিছে তেওঁলোকৰ আমাৰ লাইন লিষ্টিঙত আমাৰ আহিব, যাতে তেওঁলোকক আমি বিনামূলীয়াকৈ আমি কেটেৰেক্টৰ অপাৰেশ্যন গুৱাহাটীত আমি কৰাই আনিব পাৰোঁ। গতিকে সেইটো আমাৰ চবতকৈ ডাঙৰ বস্তু। আৰু বাকীখিনি যিখিনি চিকিৎসা সেৱা পাবলগীয়া আছে সেইখিনি ফ্ৰী ট্ৰিটমেণ্ট, ফ্ৰী মেডিচিনৰ ব্যৱস্থা কৰা হৈছে, সেইখিনি ৰাইজে গ্ৰহণ কৰিব পাৰে। তো আশা ৰাখিছোঁ আপোনালোকৰ সকলোৰে সহায় সহযোগ উপস্থিতিয়ে যে আজি এই মেলাখন, খেল মেলাখন এটা সফলমণ্ডিত কৰিব বুলি আশা ৰাখি মোৰ বক্তব্য তোমালোকে আমাৰ এই বালিচাং আদৰ্শ Rundin. Satu kali dua. Okay. Okay. हाँ सर, कार्ड डिस्ट्रीब्यूशन में জুৰি আয়ুষ্মান ভৱ কাৰ্যসূচী চলি আছে। আজি বালিচাং আদৰ্শ চিকিৎসালয়ত শুভাৰম্ভ কৰিলে, কি ক'ব এই মুহূৰ্তত? আজি বালিচাং মডেল হস্পিটেলত CSC লেভেলৰ আয়ুষ্মান খেল মেলাৰ আজি আয়োজন কৰা হৈছে। আৰু ইয়াৰ লগত সংগতি ৰাখি আমি ৰাইজে এই খেল মেলাত সকলোখিনি সুবিধা পাব পাৰে, চিকিৎসা সেৱা পাব পাৰে, তাৰ কাৰণে ব্যৱস্থা ৰখা হৈছে। আৰু এই খেল মেলাত আমি আমাৰ স্পেচিয়েলিষ্ট ডক্টৰ, বিশেষকৈ গাইনী, চাৰ্জাৰী, পেডিয়াট্ৰিক্স, ডেণ্টেল চাৰ্জন, লগতে তেজপুৰ মেডিকেল কলেজৰ পৰা আমাৰ স্কিন স্পেচিয়েলিষ্ট, মেডিচিন স্পেচিয়েলিষ্ট, আমাৰ আই স্পেচিয়েলিষ্ট আৰু ENT স্পেচিয়েলিষ্ট আহি পাইছে। গতিকে ৰাইজে এই সুবিধাখিনি গ্ৰহণ কৰিব পাৰিব। আয়ুষ্মান মেলা আমি বিশ্বনাথ ডিষ্ট্ৰিক্টত বিভিন্ন পৰ্যায়ত আমি কৰি আহিছোঁ। আমাৰ যিটো হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ, সেইখিনিত আমি
প্ৰতিটো হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ কভাৰ হ'ব পৰাকৈ আমি ব্যৱস্থা কৰিছোঁ আৰু সেই গাঁও অঞ্চলত সেই হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ আমি চলাই আহিছোঁ লগতে PHC লেভেলত কৰিছোঁ আমাৰ বিশ্বনাথ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত 3খন CHC আছে বালিচাং কলাবাৰী আৰু বৰগাং মডেল হস্পিটেল এইখন 3টা আছে আজি CHC লেভেলৰ বালিচাং মডেল হস্পিটেল আজি প্ৰথম আমি শুভাৰম্ভ কৰিছোঁ গতিকে আয়ুষ্মান ভৱ এই কাৰ্যসূচী এটা দীঘলীয়া কাৰ্যসূচী যোৱা 17 ছেপ্টেম্বৰৰ পৰা 2 অক্টোবৰলৈকে আয়ুষ্মান সেৱা পখৱাৰা এই কাৰ্যসূচী আছে এই কাৰ্যসূচীৰ প্ৰথম কাৰ্যসূচী আছে আয়ুষ্মান আপনে দুৱাৰ তক অৰ্থাৎ আয়ুষ্মান মানুহৰ পদূলিমুখত নিজৰ পদূলিমুখত এই কাৰ্যসূচী আমি লৈছে আয়ুষ্মান কাৰ্ড আমি যিখিনি বনাইছোঁ সেইখিনি প্ৰত্যেকখন ঘৰৰ মানুহখিনিয়ে যাতে পাব পাৰে সেইখিনি আমি বিতৰণ কৰাৰ ব্যৱস্থাটো কৰা হৈছে এই কাৰ্যসূচী আগৰ পৰাই চলি আছে সেইখিনি আমি এই কাৰ্যসূচীৰ মাজত আমি ৰাখিছোঁ আৰু আয়ুষ্মান CHC হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ লেভেলৰ যিখিনি হেল্থ মেলা সেইখিনি আমি কৰিছোঁ আৰু তাত বিভিন্ন পৰ্যায়ত তেনেধৰণে আমি কাৰ্যসূচী লৈছোঁ যে অসংক্ৰামক ৰোগৰ কাৰণে আমি এটা বেলেগে কৰিছোঁ সংক্ৰামক ৰোগৰ কাৰণে আমি বেলেগে কৰিছোঁ আৰু মাতৃ আৰু শিশুৰ মেলা আমি বেলেগে কৰিছোঁ আৰু লগতে আমি কিছুমান ধৰক চিকল চেল এনিমিয়া বুলি আছে লগতে কেটাৰেক্ট আই স্ক্ৰিনিং এইখিনি আমি পৰ্যায়ক্ৰমে কৰি আহিছোঁ গতিকে ৰাইজে এইখিনি সুবিধাখিনি গ্ৰহণ কৰিব পাৰিব বুলি আমি আশা ৰাখিছোঁ থেংক ইউ